নমস্কাৰ আপোনালোক সকলোকে স্বাগতম জনাইছো মোৰ ইউটিউব চেনেললৈ আজি বহু দিনৰ পাছত ইউটিউবৰ ভিডিও এটা কৰিবলৈ ওলাইছো থাম্বনেলটো দেখি চাগে গম পাইছে ভিডিওটো কিহৰ ওপৰত হ'ব আজি মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিম মোৰ স্কিন কেয়াৰ ৰুটিন মানে মই মুখৰ ছালৰ যত্ন কেনেকৈ লওঁ কিন্তু মই মুখৰ ছালৰ যত্ন লবলৈ ষ্টাৰ্ট কৰা বেছি দিন হোৱা নাই মই বহুত ভুল কৰিছিলো এটা সময়ত ছালখনৰ যত্ন ভালকৈ লোৱা নাছিলো গতিকে লাষ্ট 3 বছৰ মান মই বহুত ভুগিলো পিম্পলছ বহুত ওলাল তাৰ পাছত বহুত কিবা কিবি প্ৰবলেম হ'ল স্কিনৰ মই মোৰ ভুলবোৰ গম পালো মই জনা নাছিলো ভালকৈ মানে নিয়মপূৰ্বকভাৱে মই একো কৰা নাছিলো যাৰ ফলত মই বহুত মানে বেয়া অৱস্থা হৈছিল মোৰ এতিয়া ভগৱানৰ কৃপাত অলপ ভালৰ দিশলৈ আহিছে ভুলৰ পৰা মই শিকিলো অলপ আৰু হয়তো মোৰ নিচিনা যদি কোনোবাই ভুল কৰি আছে তেওঁলোকেও গম পাব যে কি কৰিব লাগে স্কিনৰ যত্ন ল'বলৈ গতিকে ভিডিওটো আৰম্ভ কৰোঁ আশা কৰোঁ আপোনালোকে ভাল পাব প্ৰথমে মুখৰ ছালৰ যত্ন ল'বৰ কাৰণে আটাইতকৈ দৰকাৰী বস্তু হ'ল মুখখন চাফা কৰি ৰাখিব লাগিব মুখখন চাফা কৰি ৰাখিবৰ কাৰণে আমি ক্লিনজাৰ ব্যৱহাৰ কৰিব পাৰোঁ মই ৰাতিপুৱাৰ ৰুটিনটো ক'ম প্ৰথমে তাৰপিছত ৰাতিটো মই ক'ম প্ৰথমে আমি ক্লিনজাৰ ব্যৱহাৰ কৰিব পাৰোঁ ক্লিনজাৰ যিটো আপোনাৰ স্কিনত চুট কৰে কাৰোবাৰ অইলি কাৰোবাৰ নৰ্মেল কাৰোবাৰ ড্ৰাই স্কিন থাকে নিজৰ স্কিনৰ মতে ক্লিনজাৰ ল'ব পাৰে সদায় ক্লিনজাৰ দি মুখখন চাফা কৰিব প্ৰথমে এটা ক্লিনজাৰ পায় ফাৰ্মাচীত এভেইলেবল CETAPHIL সেইটো ক্লিনজাৰ বহুতে মই ব্যৱহাৰ কৰা দেখিছোঁ আৰু খুব ভাল ক্লিনজাৰ হয় ময়ো ব্যৱহাৰ কৰিছোঁ এটা সময়ত এতিয়া বৰ্তমান মই কিন্তু ডক্টৰে প্ৰেছক্ৰাইব কৰাহে ক্লিনজাৰ ব্যৱহাৰ কৰি আছোঁ কিন্তু সেই ক্লিনজাৰটো খুব ভাল আছিলে সেইটো ব্যৱহাৰ কৰি চাব পাৰে তাৰপাছত নেক্সট ষ্টেপটো হ'ল টোনিংটো মই কেইদিনমান আগতহে গম পালোঁ যে ইমান ইম্পৰ্টেণ্ট বস্তু আগতে টোনাৰ কণ মই ইমান পাত্তা নিদিওঁ টোনাৰ মই কিবাকৈ ফেচ ৱাছটো কৰি মইশ্চাৰাইজাৰটো সানি বাহিৰত যাব লাগিলে ছানস্ক্ৰীনটো লগাই গুচি যাওঁ তাতকৈ বেছি মই একো নকৰোঁ আগতে কেতিয়াবাতো সেইটো মানে ছানস্ক্ৰীনো নলগাওঁ তাৰ ছানস্ক্ৰীনৰ কথাটো মই পিছত ক'ম কিমান দৰকাৰী ছেকেণ্ড ষ্টেপটো হৈছে টোনিং অকণমান টোনাৰ লগাব মুখত আৰু টোনাৰ কিনোতে সদায় মনত ৰাখিব যে এলকহল নথকা টোনাৰ ল'ব এলকহল লিখা টোনাৰহে ল'ব এলকহল থাকিলে স্কিনটো বহুত ড্ৰাই কৰি দিব তেতিয়া বেয়া হৈ যাব 3 নম্বৰ ষ্টেপত আমি কৰিব পাৰোঁ আমি চেৰাম ব্যৱহাৰ কৰিব পাৰোঁ এতিয়া মই চেৰাম ব্যৱহাৰ কৰি আছোঁ ভিটামিন চি চেৰাম সেইটো নৰ্মেল চেৰাম প্ৰায় সকলোৱে ব্যৱহাৰ কৰিব পাৰে ভিটামিন চি চেৰামটো ভাল হয় স্কিনটো স্মুথ কৰি দিয়ে ভাল লাগে এটা চেৰাম মই ব্যৱহাৰ কৰি আছোঁ ভিটামিন চি ক্লিনিকেলি বুলি ব্ৰেণ্ড এটা মই ইউজ কৰি ভাল পাইছোঁ খুব ভাল লাগিছে আৰু এইটো মানে এই চেৰামটো লগোৱাৰ পাছত যিবোৰ বস্তু লগোৱা হয় মুখখনত খুব ধুনীয়াকৈ ব্লেণ্ড হৈ যোৱাৰ নিচিনা লাগে ভাল লাগে তাৰপাছত ব্যৱহাৰ কৰিব পাৰে মইশ্চাৰাইজাৰটো ভালকৈ লগাব লাগে যিহেতু মুখত মইষ্ট হ'ব লাগিব মইশ্চাৰাইজাৰ ব্যৱহাৰ কৰিব নিজৰ পচন্দৰ আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ ষ্টেপটো হৈছে ছানস্ক্ৰীনটো মই আগতে কেতিয়াবা ৰ'দত ওলাওঁতে লগাওঁ কেতিয়াবাতো সেইটোও মিছ হৈ যায় মোৰ তেনেকুৱা ধৰণৰ বেছি গুৰুত্ব নিদিওঁ ছানস্ক্ৰীনটো নাজানিছিলোঁ আচলতে যেতিয়া ডক্টৰৰ পৰামৰ্শ ল'লোঁ ডক্টৰে ক'লে এইখিনি কথা আচলতে এনেকৈ ফ'ল' কৰিব লাগে এটা ৰুটিন সদায় ছানস্ক্ৰীনটো এনেকুৱা বস্তু ৰ'দত গ'লে নগ'লে বুলি কথা নাই বৰষুণ হওক ৰ'দ হওক ঘৰৰ ভিতৰত হওক বাহিৰত হওক ছানস্ক্ৰীন নিজৰ ডেইলি স্কিন কেয়াৰ ৰুটিনত সদায় ছানস্ক্ৰীনটো ৰাখিবই লাগে আৰু অলপ সৰহকৈ লৈ পেলাই মুখত প্ৰলেপৰ নিচিনাকৈ ধুনীয়াকৈ লগাই অলপমান মাছাজ কৰি দিব লাগে কিয়নো ছানস্ক্ৰীনে আমাক ৰ'দৰ সূৰ্যৰ পোহৰৰ যিটো আল্ট্ৰাভাইলেট ৰেজ তাৰ পৰা স্কিনখনৰ ডেমেজ হোৱাত বচায় ছানস্ক্ৰীন নলগালে এইজিং হয় সৰু কলা স্পট পৰে মোৰতো এনেকুৱা ব্লেক সৰু স্পটো পৰিছে তাৰপাছত সেই তেনেকুৱা ধৰণৰ বহুত সমস্যা দেখা দিয়ে ছানস্ক্ৰীন নলগোৱাৰ ফলত আৰু এটা কথা শুনিব পাইছোঁ ঘৰৰ ভিতৰতো যে লগাব লাগে তাৰ কাৰণটো আমাৰ এই লাইটৰ পোহৰৰ বোলে যিটো তাপ সেইটো আমাৰ কাৰণে বেয়া তাতো হিট হৈ থাকে ন লাইটৰ পোহৰত তাৰোপৰি গেছত আমি যিটো গেছ জ্বলাওঁ আটাইতকৈ ইণ্টাৰেষ্টিং সেই গেছৰ মানে তাপটো বোলে ভাল নহয় স্কিনৰ কাৰণে গতিকে ঘৰৰ ভিতৰত বাহিৰত যিকোনো সময়ত ছানস্ক্ৰীনৰ ব্যৱহাৰ কৰিব লাগে ছানস্ক্ৰীনত মই ব্যৱহাৰ কৰোঁ লা শ্বিল্ড বুলি ব্ৰেণ্ড এটাৰ SPF 40 থকা ছানস্ক্ৰীন SPF 40টো এইটো ডক্টৰে ৰেকমেণ্ড কৰিছিলে পিছত মই দেখিলোঁ এইটো ফাৰ্মাচীত পোৱা যায় আৰু পিছত বহুতে লা শ্বিল্ডৰ ছানস্ক্ৰীন ব্যৱহাৰ কৰে এইটো ভাল হ'ব নিশ্চয় সেইকাৰণে সকলো বহুতক মই লগ পালোঁ পিছত ব্যৱহাৰ কৰে এইটো ব্যৱহাৰ কৰিব লাগিব বুলি কথা নাই যিকোনো ছানস্ক্ৰীন যিটো আপোনাক চুট কৰে কিন্তু লগাবলৈ নাপাহৰোঁ সেইটোহে মেইন কথা তাৰপিছত মেকআপ লগাই যদি কামলৈ যায় মেকআপ চেকআপ কৰি ধুনীয়াকৈ কামলৈ যাওক আৰু যদি কাম নাই ঘৰতে বিনা মেকআপত ধুনীয়াকৈ থাকক কাম চামৰ পৰা উভতি আহিবা ৰাতিলৈ আকৌ ধুনীয়াকৈ ক্লিনজাৰ দি চাফা
কৰক মুখখন তাৰপিছত চেম টোনিং কৰক চিৰাম লগাওক চিৰামত আপুনি ভিটামিন চি চিৰামে লগাব পাৰে বা আৰু বেলেগ চিৰামো পায় হাইলুৰনিক এচিড চিৰাম কয় নিয়াচিনামাইড এনেকৈ ঢেৰ চিৰাম ওলাইছে আজিকালি বাৰু বা যদি এইজ হৈছে তেওঁলোকে হাইলুৰনিক এচিড চিৰামটো ব্যৱহাৰ কৰিব পাৰে এইটো মুখখনত অকণমান প্লাম এফেক্ট এটা দিয়ে আৰু ৰিংকলছবিলাক নোহোৱা কৰে বুলি কয় ৰাতিৰ কথাটো কৈছোঁ যে ক্লিনজিং কৰিব লাগে আকৌ টোনিং চিৰামটো লগাব লাগে তাৰপাছত যিকোনো নাইট ক্ৰীম লগাব পাৰে মইশ্চাৰাইজাৰ লগাব পাৰে বা যাৰ অলপ বয়স হৈ আহিছে তেওঁলোকে এণ্টি এজিং ক্ৰীমো লগাব পাৰে তেনেকৈ ধুনীয়াকৈ শুই যাওক আৰু ৰাতিপুৱা উঠি আকৌ ভালকৈ মুখখন ধুই লওক ধুই লৈ চেম ষ্টেপবিলাক ফ'ল' কৰক যেনেকৈ সুবিধা তেনেকৈ লগালে হ'ল খালি এইকেইটা ষ্টেপ ফ'ল' কৰিব লাগে আচলতে স্কিন কেয়াৰৰ ক্ষেত্ৰত স্কিনটো ধুনীয়া থাকিব আৰু কোনেনো বেয়া পায় নিজৰ স্কিনটো যদি ধুনীয়া হৈ থাকে সকলোৱে ভাল পায় কিন্তু এটা কথা অকল বাহিৰৰ পৰা লগালে নহয় আমি ভিতৰৰো নিজৰ ভিতৰৰ পৰাওতো ধুনীয়া হ'ব লাগিব অকল বাহিৰত ধুনীয়া থাকিলেতো নহ'ব বা বাহিৰৰ পৰা লগাই থাকিলেও যে ধুনীয়া হ'ব সেইটো কথা নহয় ভিতৰৰ বুলি ক'লে এটা সাধাৰণ কিছু কথা যেনে পানী বেছিকৈ খোৱা যিটো সকলোৱে কয় ৰাতিপুৱা উঠি কুহুমীয়া গৰম পানীত নেমু বা অকণমান হানি দি মৌ দি পেলাই যদি খায় তেন্তে আমাৰ ভিতৰৰ ছিষ্টেমটো চাফা হয় টক্সিনখিনি ৰিলিজ হয় তেতিয়া পিম্পলছ ব্ৰেকআউটছবিলাক নোহোৱাৰ চান্স থাকে এয়াও মই ৰিচেণ্টলি এইবোৰ মানে মই প্ৰব্লেম ফেচ কৰাৰ পাছত এইবোৰ এটা ফল সদায় খাব লাগে ব্ৰেকফাষ্টৰ পাছত খাব পাৰে ব্ৰেকফাষ্ট আৰু লাঞ্চৰ মাজৰ সময়খিনিত যিকোনো ফল মূল এটাই খাওকচোন এসোপা খাব নোৱাৰিলেও কল এটাই হওক বা আপেল এটাই হওক কমলা এটাই হওক যিকোনো ফল মূল বজাৰত পোৱাই যায় তেনেকুৱা ফল মূল এটা খোৱাৰ অভ্যাস কৰিব লাগে এণ্টি অক্সিডেণ্ট তাত ফাইবাৰ থাকে সেইটোৱে আমাক স্কিনটো ধুনীয়া কৰি ৰখাত সহায় কৰে আৰু লগতে অকণমান ব্যায়াম এক্সাৰচাইজ কৰিব পাৰিলে আমাৰ উজ্জ্বলতা বাঢ়ে মুখৰ মই নাচোঁ গতিকে মই নাচি উঠি মই নিজকে ফ্ৰেছ দেখোঁ আৰু একদম ধুনীয়া ছালটো একদম জিলিকি উঠে গতিকে নাচিবই লাগিব বুলি কথা নাই যিকোনো ধৰণৰ এক্সাৰচাইজ ইনক্লুড কৰিব পাৰে ডে টু ডে লাইফত য়োগাও কৰিব পাৰে খুব ভাল য়োগা অকণমান যদি সূৰ্য নমস্কাৰটোকেও যদি প্ৰেক্টিছ কৰে শিকি পেলাই অকণমান প্ৰাণায়ামো যদি কৰে বহুত বেছি নিজৰ স্কিনত হওক নিজৰ শৰীৰৰ হওক বহুত বেছি সহায়ক হয় ইয়াতে এটা কথা কওঁ যে মই কোনো ডক্টৰো নহয় কোনো স্কিন কেয়াৰ এক্সপাৰ্টাইজো নহয় কোনো নহয় জাষ্ট মই মোৰ এক্সপিৰিয়েঞ্চটো শ্বেয়াৰ কৰিছোঁ আৰু মই যিখিনি মই ভুলৰ পৰা শিকিলোঁ এইখিনি কথা শিকিলোঁ যে স্কিন কেয়াৰত এইটো ষ্টেপ যে ইমান দৰকাৰী প্ৰত্যেক দিনাই আমি কৰিব লাগে তেতিয়াহে অলপ স্কিনটো চাব পৰা হৈ থাকে সেইটো গম পোৱাৰ কাৰণেহে ভাবিলোঁ মই আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ কিবা যদি ভুল ভ্ৰান্তি হৈছে ক্ষমা কৰি দিব কোনো যাতে জাজ নকৰে মই জনা দুটা কথা শ্বেয়াৰ কৰি কাৰোবাৰ যদি অকণমান উপকাৰ হয় তেন্তে মোৰ নিশ্চয় ভাল লাগিব থেংক ইউ ফৰ ৱাচিং সকলোৱে ভালে কুশলে থাকক ভাল ভাল কাম কৰি যাওক জীৱন পথত আগবাঢ়ি যাওক আজিলৈ ইমানেই আকৌ লগ পাম